For God's sake, মই আকৌ কৈছোঁ, তুমি খুব বেছি ফেইল কৰিছা। আমাৰ পৃথিৱীত তোমাৰ যিমান ভোটাৰ তাৰ দেখিছা, কোনটোৱে তোমাৰ মূৰ্ধ ভোটাৰ স্ক'ৰ কৰিছে কেতিয়াবা কৰিব পাৰে। মূৰ্ধ ভোটাৰ স্ক'ৰটো আমাৰ ইণ্ডিয়াত ইমান প্ৰযোজ্য হৈছে। তোমাক আজি যিমানখিনি পৰীক্ষা টেষ্ট দিবা তাৰ ওপৰত আহিবা। মানুহৰ ফেইলাৰ ইজ এ পাৰ্ট অফ লাইফ। কিয় তোমালোকে ইমান ডিপ্ৰেছ হোৱা? এইটো এটা নেশ্যনেল প্ৰব্লেম, এইটো এটা কেঞ্চাৰ লেখা হৈ গৈছে। যিখন তোমালোকৰ পৃথিৱীত তোমালোক আছা, বিশ্বাস কৰা আমাৰ বহুত প্ৰিভিলেজ তোমালোক। ইয়াৰ পিছত people দিয়া না, who the hell cares? You have come to this world alone. মই তোমাক জোৰাকে কৈছোঁ, you will be going alone. তুমি কিয় প্ৰেছাৰ ল'ব দিছা? তোমাক কোনে কৈছে ইঞ্জিনিয়াৰ ডক্টৰ হ'বলৈ? ঠিকেই, সব মনত এটা ফ্লেয়াৰ আছে। তোমাৰ ফ্লেয়াৰটো যেনিবা গান গোৱা, তোমাৰ এটা IIT টপাৰ বা পৃথিৱীৰ নবেলতো গান গাব নোৱাৰিব পাৰে। তুমি কিয় হেৰি বুলি ভাবা যে তুমি কাৰোবাতকৈ কম? সেইটো কেতিয়াও নল'বা। তুমি পেৰেণ্টছক ক'বা, মোক প্ৰেছাৰ নিদিবা। মোৰ ছোৱালী এজনী আছে, তোমাতকৈ অলপ ডাঙৰ হ'ব, ভাল কৰিলে ভাল পাব। কোনো পেৰেণ্টছে তোমাতকৈ কোনো ডাঙৰ নহয়। Nobody is above you. You are the ultimate. তুমি পৃথিৱীত আহিছা, তোমাৰ বিভিন্ন কাৰণ হ'ব পাৰে, বিভিন্ন তুমি জেগাত হেৰি হ'ব পাৰা। তুমি ইঞ্জিনিয়াৰটো নহ'লা, চোৱা তুমি কোনোবা এজনে উদ্যোগ প্ৰতিযোগিতা কৰিলে। We badly need those kind of people. We badly need people who are entrepreneurs. Entrepreneurs এইটো নহয় যে তুমি টাটা বিলা হ'লা। আজি যদি এজন মানুহে সৰু কিবা এটা হেৰি কৰে, তেওঁ যদি 10টা মানুহ লাগে, 3টা মানুহ যদি তেওঁক দৰমহা দি তেওঁলোকৰ পৰিয়াল চলি আছে, দেশে তেনেকুৱা মানুহ খুব দৰকাৰ। তুমি মোক কোৱাচোন, যিমানখিনি তুমি দেখিছা আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী, কোনোবাই তেওঁৰ ডিগ্ৰীটো শুনে নেকি? গোটেই পৃথিৱীৰ মানুহে তেওঁক সন্মান কৰে। মই কোনো পলিটিকেল পাৰ্টি চেঞ্চত কোৱা নাই। আমাৰ তেনেকৈ মনমোহন সিং আছিলে, মনমোহন সিং নিশ্চয় শুনিছা, আমাৰ প্ৰাইম মিনিষ্টাৰ। সেইবিলাক সমাজক মানুহে ৰেচপেক্ট কৰে। এনেকুৱা নহয় যে তোমাৰ কিবা তুমি 100 ভিতৰত 100 পাব লাগিব, তেনেকুৱা কথা ক'তো নাই। নাপন্নাচৰ কথা। Why you are taking the pressure? ইমান গভৰ্ণমেণ্টে চেষ্টা কৰিছে, খেল পথাৰলৈ ওলাই আহা, তোমালোকে ছাবষ্টেঞ্চ ইউজ নকৰিবা, তোমালোকে লাইফটো ইজিলি লোৱা। কিয় ইমান তোমালোকে প্ৰেছাৰ লোৱা? কোনোবাই পালে কিবা এটা IAS পালে, কিবা এটা ডক্টৰ হ'ল, কোনোবা এটা ইঞ্জিনিয়াৰ হ'ল, সেইটো মিন নকৰে যে গোটেই পৃথিৱীখন মানে তুমি তাতকৈ ইনফিৰিয়ৰ চামথিং লাইক ডেট। নেভাৰ। পৃথিৱীখন অকণমান যদি কেতিয়াবা তুমি নদী পাৰত খোজকাঢ়িব যোৱা, অকণমান তুমি সেউজীয়া পথাৰত যোৱা, what a wonderful creation. Appreciate it. সেইটো কেতিয়াও নল'বা। তোমালোক ইমান এইটো সময়তে যদি তোমালোকে এনেকুৱা এটা মনৰ ভাৱ আহিবলৈ দিয়া, ফৰ গডছ চেক সেইটো নল'বা। দেউতা মাৰ কথা শুনিবলৈ চেষ্টা কৰিবা, অকণমান ফুৰিবলৈ যাবা, কেতিয়াবা ঘৰত ৰিলেটিভৰ লগত যাবা, সেইটো খুব দৰকাৰী দেই। মই সেইটো ইণ্টাৰনেশ্যনেল প্ৰব্লেম হৈ গৈছে। তোমালোকৰ জেনেৰেশ্যনটো কিয় ইমান মানে ক'বলৈ গ'লে ফ্ৰাষ্ট্ৰেটেড বা হেৰি, যিটো বস্তু হ'বলৈ তোমালোকে নিদিবা। কি হ'ল? মানুহে 10 বাৰ ফেইল কৰিছে, what? Nothing, no, the art is not going to fall on your head. সেইটো নকৰিবা। সকলো মানুহক মই ভাবোঁ কিবা এটা ঈশ্বৰে দিছে, আৰু তেনেকুৱা তুমি সেইটো খুব দৰকাৰ সমাজত। তুমি যেনিবা মৰমীয়াল মানুহ নহ'লা, পৃথিৱীত খুব দৰকাৰ হৈছে যে ইউ শুড হেভ এম্পেথি। এনেকুৱা এখন পৃথিৱী তাৰ হ'ব নহয় যে চবেই একদম কথা মৰা, ইটোক মই আগত হ'ব ধৰ, ইট কেনট চাৰ্ভাইভ। নেচাৰ সেইটো তেনেকুৱা নহয়। নেচাৰ তেনেকুৱা আমাৰ বনোৱা নাই। অ'কে, ডোণ্ট গেট ডিপ্ৰেছড।